নমস্কাৰ লাভ ষ্ট'ৰ হিলিঙৰ সকলো দৰ্শকলৈ অন্য এটা মন্দিৰৰ ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। মন্দিৰৰ ভিডিঅ' সদায় মই কিছুমান ধৰক মন্দিৰত গৈ খুবেই বেছি ভাল লাগে, যিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিও ভাল লাগে। বিশেষকৈ এবাৰ মই গ'লোঁ বিশ্বনাথ, অসমৰ বিশ্বনাথ চাৰিআলিত থকা নাগশংকৰ মন্দিৰ, লগতে বিশ্বনাথ ঘাটত থকা মা চণ্ডীৰ মন্দিৰ আৰু বিশ্বনাথলৈ, আৰু ইমানেই ভাল লাগিল। আৰু বিশেষতঃ মই এই মন্দিৰটোলৈ গৈছোঁ বিশ্বনাথৰে এগৰাকী ব্যক্তি প্ৰদীপ কুমাৰ শৰ্মাদেৱৰ আমন্ত্ৰণ মতে। মোৰ আগৰ কাকগোসানীত চোৱা ভিডিঅ' চাই তেওঁ মোক জনাইছিল যে এনেকুৱা ধৰণৰ মন্দিৰ আমাৰ ইয়াতো আছে, আপুনি দৰ্শন কৰিব পাৰে। যিহেতু মই মাৰ মন্দিৰত গৈ বিৰাটেই ভাল পাওঁ, গতিকে তেখেতৰ আমন্ত্ৰণ মই দুদিন দেৰিকৈ হ'লেও ৰক্ষা কৰিব পাৰিলোঁ, আৰু মই তেখেতক থেংক ইউ ক'লোঁ যে তেওঁৰ কাৰণে মই ইমান ধুনীয়া মন্দিৰ এটা দুটা মন্দিৰ, বিশেষকৈ দুটা বুলি নহয়, কেইবাটাও থান, ইমান ঐতিহ্যপূৰ্ণ থান অসমতে থকা দৰ্শন কৰাৰ সৌভাগ্য হ'ল। প্ৰথমতে মই নাগশংকৰ দেৱালয়ৰ বিষয়ে ক'ব বিচাৰিম। নাগশংকৰ দেৱালয় দৰ্শন কৰিলোঁ, আৰু এই দেৱালয় বিশেষকৈ নাগশংকৰৰ পৰা সেই বিশ্বনাথ ঘাটৰ বিশ্বনাথলৈ এই সম্পূৰ্ণ ঠাইখিনিক গুপ্তকাশী হিচাপে বৰ্ণিত কৰা আছে যোগিনী তন্ত্ৰত। কিয়নো কোৱা হয় যে ভগৱান সদাশিৱৰ পৰম ভক্ত বান ৰজাই বিশ্বনাথত দ্বিতীয়খন কাশী স্থাপন কৰিব বিচাৰিছিল, আৰু এই যিহেতু এখন কাশী মানে কোৱা হয় যে কাশী স্থাপনৰ কাৰণে 1 কোটি শিৱলিংগ লাগে, আৰু নাৰদে যেতিয়া গম পালে যে বান ৰজাই দ্বিতীয়খন কাশী স্থাপন কৰিব বিচাৰিছে, তেতিয়া তেওঁ এটা শিৱলিংগ লুকুৱাই থোৱা বুলি কোৱা হয়, যাৰ ফলত এই কাশীখন মানে স্থাপিত কৰা নহ'ল, যাক এতিয়াও গুপ্ত কাশী নামে জনাজাত। আৰু মহাদেৱে গুপ্ত কাশীখনত আহি যেতিয়া তেওঁ দেখিব নাপালে যে ইয়াত কাশী অলৰেডি নিৰ্মাণ হৈছে বা কাশীখন নিৰ্মাণ নোহোৱা অৱস্থাত দেখা পালে, তাৰপিছত তেওঁ কোৱা হয় যে বেজাৰতে শুই দিলে, আৰু তেওঁ শুওঁতে তেওঁৰ শিৰ বিশ্বনাথত থাকিলে, তেওঁৰ নাভি এই নাগশংকৰ মন্দিৰ যিটো আছে তাত অৱস্থিত হৈছিলে, আৰু ৰুদ্ৰপদত তেওঁৰ পদযুগল আছিলে। গতিকে এই নাভিত যিহেতু মহাদেৱৰ নাভি টাচ কৰিছিল, সেইকাৰণে এই ঠাইখিনিক নাভিশংকৰ মন্দিৰ বুলি কোৱা হয়, আৰু পিছলৈ নাভিশংকৰৰ পৰাই নাগশংকৰ নামলৈ নাম লৈছিলে বুলি কোৱা হয়। আৰু আগৰ বহু কাল তেনেদৰে থকাৰ পিছত ৰজা প্ৰতাপ সিংহৰ তত্বাৱধানত এই দেৱালয় পুনৰুদ্ধাৰ কৰা হৈছিলে। আৰু বিশেষকৈ এই মন্দিৰত ভিতৰত এটা নাদ আছে, নাদ মানে কোৱা বুলিয়েই কৈছোঁ, যিটো নাদৰ ভিতৰত এটা শিৱলিংগ আছে বুলি কোৱা হয়, আৰু সেই শিৱলিংগৰ পূজাভাগ দিবলৈ ইয়াত ভক্তৰ আহ যাহ থাকে, আৰু তেওঁলোকৰ মনৰ আশা এই শিৱলিংগত পূজা দিয়াৰ ফলত পূৰণ হয় বুলি কোৱা হয়। মন্দিৰৰ কমিটিয়ে এইখিনি ক্ষেত্ৰত মোক যথেষ্টখিনি কথা জনাইছিল মন্দিৰভাগৰ বিষয়ে, আৰু মন্দিৰৰ কাষতে এটা ডাঙৰ পুখুৰী আছে, য'ত মই নিজেও দেখা পাইছোঁ, আপোনালোককো ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, যে 1500 মান 1500 মন্দিৰৰ কমিটিৰ পৰা কোৱা মতে জনোৱা মতে 1500 মান কাছ আছে ইয়াতে। আৰু ইয়াত আটাইতকৈ পুৰণি কাছ এটা আছিল, যাৰ নাম আছিল মোহন, আৰু মোহন যেতিয়া ঢুকাইছে বুলিয়ে কৈছোঁ, কাৰণ মোহনৰ অন্ত্যেষ্টিক্ৰিয়া পৰ্যন্ত হিন্দু ৰীতি নীতিমতেই কৰা হৈছিল। আৰু আগৰ দিনত যেতিয়া মানুহে ইয়াত পূজা দিছিল, যেতিয়া মোহন থকা অৱস্থাত, আৰু এতিয়াও কিজানি সেইটো আছে যে যিসকল দৰ্শনাৰ্থী যায় সকলোৱে কাছক আহাৰ দিয়ে, যিবোৰ মনৰ আশা তেওঁলোকে ভাবে কাছক আহাৰ দিয়াৰ ফলত যদি কাছই সেই আহাৰ গ্ৰহণ কৰে, তেতিয়াহ'লে কোৱা হয় যে মনৰ আশা পূৰণ হ'ব। আৰু যিটো মন্দিৰৰ ভিতৰৰ ভাগত নাদটোৰ কথা ক'লোঁ, এই নাদটো এতিয়া ঢাকি থোৱা হৈছে সেউজীয়া তৰপেটাৰে, বিভিন্ন ধৰণৰ পূজা পাতল বা ধৰক ফুল চুল পৰি পিছত পানীটো নষ্ট হ'ব বুলি তেওঁলোকে তেনেকুৱা কৰিছে। আৰু সেই নাদটোৰ ভিতৰত শিৱলিংগ আছে, যাক পূজা কৰিলে মনৰ আশা পূৰণ হয় বুলি কোৱা হয়। আৰু বিশেষতঃ এই মন্দিৰটোৰ পৰা অকণমান আগলৈ গৈ বিশ্বনাথ চাৰিআলিৰ পৰা যদি আমি সোঁহাতে সোমাই যাওঁ, তেতিয়াহ'লে তাত মই 3 ভাগ মন্দিৰ দৰ্শন কৰিব পালোঁ। সেয়া হ'ল বিশ্বনাথ ঘাটত থকা মা চণ্ডীৰ মন্দিৰ, তাৰ লগতে থকা গণেশ দেৱতাৰ মন্দিৰ, আৰু বিশ্বনাথ বাবাৰ ধাম বা মন্দিৰ। আৰু এটা স্পেচিয়েল মন্দিৰ তাত দেখিবলৈ পালোঁ, যাৰ বিষয়ে প্ৰদীপ শৰ্মাদেৱ আৰু তেওঁৰ মিছেছে মোক অৱগত কৰালে যে তাত ভালুকি গোসাঁইৰ মন্দিৰ এটা আছে। মই আপোনালোকক ফটো শ্বেয়াৰ কৰিছোঁ। এই ভালুকি গোসাঁইৰ মন্দিৰত কোৱা হয় যে আপোনাৰ যদি কিবা বস্তু হেৰাইছে, সেয়া উদ্ধাৰৰ কাৰণে ভালুকি গোসাঁইৰ মন্দিৰত পূজা দিয়া হয়, চাকি জ্বলোৱা হয়। যদি কিবা কাৰণত কিবা হেৰাইছে, তেতিয়াহ'লে তেওঁৰ নামত যদি আমি পূজা পাতল কৰোঁ, পূজা পাতল নহ'লে এগছি চাকি হ'লেও যদি তেওঁৰ নামত আমি জ্বলাওঁ, তেতিয়াহ'লে ভালুকি গোসাঁয়ে ভালুক গোসাঁয়ে সেই বস্তুপদ আমাক ঘূৰাই দিয়াত সহায় কৰে। আৰু তেওঁ নিজৰো ব্যক্তিগত জীৱনত
জীৱনত হোৱা কিছু তেনেকুৱা ঘটনা মোৰ লগত শ্বেয়াৰ কৰিলে খুবেই বেছি শুনি ভাল লাগিলে আৰু দৰ্শন কৰিলোঁ বিশ্বনাথ মন্দিৰত সদায় ভোগৰ পূজা অৰ্চনা হয় ভোগ দিয়ে আমিও ভোগৰ ভাগ পালোঁ দ্বিতীয়তে বিশ্বনাথ ঘাটত যিটো মা চণ্ডীৰ মন্দিৰ আছে তাৰ অকণমান দূৰত পানীৰ মাজত এটা স্তম্ভত মহাদেৱৰ মূৰ্তি এটা আছে আৰু কোৱা হয় যে মা চণ্ডীৰ ওচৰতে তেনেকৈ বাবা অৱস্থান কৰিছে বুলি আৰু তাৰ ওচৰত যিটো গণেশ মন্দিৰ আছে গণেশ মন্দিৰৰ পুৰোহিতজনেও মোক খুব সুন্দৰকৈ বুজালে যে এই গণেশ মন্দিৰৰ যিটো গণেশৰ মূৰ্তি তেওঁৰ সেই মূৰ্তিভাগত মানে যিটো দাঁতটো অক্ষত অৱস্থাত আছে আৰু তেখেতে বহুকেইজন ব্যক্তিৰ কথা ক'লে যাৰ মনৰ আশা এই মন্দিৰত পূজা কৰিয়ে মনৰ আশা পূৰণ হৈছে আৰু ধৰক ভাল জীৱনত ভালদৰে প্ৰতিষ্ঠিত হ'ব পাৰিছে মা চণ্ডী বা মা দুৰ্গাৰ মন্দিৰৰ প্ৰতিটো মোৰ সদায় থাকে এটা দুৰ্বলতা গতিকে চণ্ডী মাৰ মন্দিৰত সোমাই ইমান বেছি পজিটিভ এনাৰ্জি ফিল কৰিলোঁ ইমান বেছি ভাল লাগিলে আৰু তাৰ পুৰোহিতেও মোক গোটেই মন্দিৰ ভাগৰ কথা বা ঠাইখিনিৰ কথা মন্দিৰ বনাওঁতে কি অসুবিধা হৈছিলে বা কেনেকৈ তেওঁলোকে পৰিচালনা কৰে কেনেকৈ পূজা অৰ্চনা কৰে সকলোখিনি খুব ধুনীয়াকৈ বুজাই দিলে আৰু ভিতৰত সোমাই মাৰ মন্দিৰেতো এনেও পজিটিভিটি দিয়ে সকলো মন্দিৰেই দিয়ে মাৰ মন্দিৰৰ ভিতৰত যিহেতু তেওঁ জননী গতিকে খুব বেছি পজিটিভ এনাৰ্জি থাকে আৰু এই মন্দিৰ ভাগত সোমোৱাৰ পিছতো মই ধন্যবাদ জনাইছোঁ প্ৰদীপ শৰ্মা ডাঙৰীয়ালৈ ইমান ধুনীয়াকৈ মন্দিৰ ভাগ দৰ্শন কৰালে মোক লগত তেওঁলোকে গোটেইখিনি দেখুৱাই দিলে মোক লগ দিলে তাৰ কাৰণে তেওঁলৈ ধন্যবাদ আৰু মই যিহেতু খুব ভাল লাগিছে গৈ অসমত ইমান ধুনীয়া ঠাইত ইমান ঐতিহ্যপূৰ্ণ বা আমি পুৰা তন্ত্ৰত থকা যোগিনী তন্ত্ৰত থকা মন্দিৰ এভাগ আছে দুটা মন্দিৰে একেলগে ধৰক দুটা কাহিনী লৈ আছে বা আমাৰ ধৰক গুপ্ত কাশী বুলি যিটো ধৰক আমি নেজানো সেই গোটেই কথাখিনি এই মন্দিৰ ভাগতে সোমাই আছে এই দুভাগ মন্দিৰৰ ভিতৰতে গতিকে খুব বেছি স্পেচিয়েল হয় মন্দিৰ আৰু মই দৰ্শন কৰিলোঁ খুব ভাল লাগিল আশা ৰাখিছোঁ এইফালেৰে যদি কোনোবাই অহা যোৱা কৰে তেতিয়াহ'লে এই মন্দিৰ দুভাগত সোমাব পাৰে আৰু মাৰ লগতে দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদৰ লগতে মাৰ কৃপাও লাভ কৰিব পাৰে ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু বিশ্বনাথবাসী আপোনালোক লাকি ইমান ধুনীয়া মন্দিৰ আপোনালোকৰ ওচৰত আছে আৰু জনাবচোন কেনেকুৱা লাগিলে ভিডিঅ'টো আৰু যদি আপোনালোকৰ ওচৰত তেনেকুৱা কিবা মন্দিৰ আছে মোৰ দৰ্শকখিনিক কৈছোঁ কেতিয়াবা দেখুৱাই দিব মায়ে যদি ইচ্ছা কৰে মই নিশ্চয় দৰ্শন কৰিব পাৰিম আৰু আপোনালোককো জনাব পাৰিম ধন্যবাদ